বেলেগ বেলেগ হৈও বেলেগ বেলেগ জাতি হৈও একেজি কুকুৰৰ চিগাৰৰ ঘৰত মানুহ এই মানুহটো অকল মুখেৰে কোৱা নহয় গুৰুজনাৰ আদৰ্শৰ দ্বাৰা গুৰুজনাৰ নামৰ দ্বাৰা মানুহৰ ভিতৰত সেই উপলব্ধিটো আনি দিব পাৰে সঁচা উপলব্ধি আনিব পাৰে সঁচাই মানে জ্ঞানৰ মানে আত্মহতি মানে একে ঈশ্বৰৰে আত্মা একে পৰমাত্মাৰে অংশ আপোনালোককো অধিৱেশনলৈ যায় অধিৱেশন শেষ হ'বলৈ হ'লগৈ শেষ হ'ল আজি 2 নম্বৰ দিনটোত মই গৈছিলোঁ সেই ভিডিঅ' কৰিছিলোঁ এই সন্মুখৰ ডোখৰ ভিডিঅ' কৰি থৈ দিছিলোঁ আপোনালোকেও চাই যাওক মই ক'ত ক'ত যাওঁ আৰু ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আমি কোনেও চিন্তা নকৰিলোঁ সেইকাৰণে অধ্যক্ষ মহোদয়ে যিখিনি কথা কৈ গৈছে কিন্তু সেইখিনি আচলত আছোঁ আমাৰ বিশ্ববিদ্যালয়ত এখন শংকৰদেৱৰ আসন নাই কেইবাখনো আসন ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে আৰু তাক আমি পাঠ্যপুথি এইবাৰ এটা সন্নিৱিষ্ট কৰিবলৈ কৈছোঁ আমাৰ চুকাফা আসন আছে চুকাফা আসনত টাই ভাষাৰ শিক্ষা হ'ব লাগে সেইটো পেপাৰ মানে এখন প্ৰশ্ন কাকতৰ পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে ইচ্ছাকৃতভাৱে ল'ব পাৰিব আৰু সেইখিনি কেজিত বেলেগ ধৰণে যাব সেই ব্যৱস্থা কৰা হৈছে গতিকে আপোনালোকে সকলোৱে আগবাঢ়ি আহক ফুলৰ চানেকি চাব গামোচাত বচা ফুলৰ হেৰি এনে পাত হা গামোচাত বচা ফুল দিব ইমান ডাঙৰ নহয় সৰু সৰু নাই কম খালিব সৰু নাই এখন আছে গামোচা এখন আছে বেলেগ দুটা আছে নেকি এটাই এখন লৈ আমি ক'ত জানো ফুল নাই গামোচা নিম কাঠৰ ফণি ল'ব কৈছে ৰ নিম কাঠৰ ফণি গেছৰ কাৰণে ভাল কি হয় এইটো হয় কি নাম ন এইটো দাদা দাদা এইটো কি হয় কি হয় এইটো এইটো কি নাম ফল গ্যাস্ট্রিকের কারণে গ্যাস্ট্রিক লিভারের কারণে কি ফল এক ফল এক ফল নাক ফল এতিয়া ওর লগত কথা পাতিলে এক ফল নাক ফল নাক ফল বুলি কয় নাক পঞ্চমী বুলি
এইটো মাইকী মানুহৰ বাচ্চা বেমাৰৰ কাৰণে কাম কৰে। 2 নম্বৰ গেছে কাৰণে ভাল গেছ লিভাৰ পেটৰ বিষ খাবলৈ এইটো বেমাৰ কাৰণে খালে বেমাৰটো লাগিছে মোৰ কাৰণে একদম যদি আপোনাৰ গুটি হৈছে কোনোবা মানুহৰ গুটি হয় পায়খানা ৰাস্তাত এইটো গুটি হ'লে আপোনাৰ এইটো খাব লাগিব মানে এইটো আপোনাৰ কিছুদিনমান খাব অলপ চলপ যদি বিলাত ওলায় এইটো এসপ্তাহ বা 14 দিন খালে আপোনাৰ একদম লাইফ টাইম বুঝলে আর কি আছে ভালো লাগছে না এটা সাদা বাপৰে বাপ বৰষুণত এটা অৱস্থা নাই বোকা teddy bear এইটো কেনেকৈ ন জটৰৰ হলাটো জটৰ এইটো জটৰ 280 টকা 280 টকা বাপৰে বহুত দাম টেডি বিয়াৰ 100 টকা এনেকুৱা হেৰি এটা ল'ব লাগে বান্দৰ লোৱা হ'ল নলওঁ বান্দৰ কি ল'বা নহয় ভণ্টিলে ভাল লাগিছে পুতলা সেইকেইটা ভাল লাগিছে ভৰাই দিব দুইটা বেগ ওপৰত আহি থৈ দিছে কেনেকুৱা
ভালেই চিটিয়াই দিব লাগিছে গরম লাগি নাই গরম লাগি নাই চিন্তা হৈ গ'ল ঘূৰাটো আমাৰ কাৰণে ভালে ঘূৰিব লাগিছিলে এরকম বেশি ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা এটা উজ্জ্বল অঞ্চল হ'ব পাৰে কেতিয়াবা যে আমাৰ অসমখন আকৌ সেইটো অৱস্থালৈ নাহিব সেইটো ক'ব নোৱাৰি যেনেকৈ বঙালীসকলে বিশ্বৰ প্ৰথম দাসত্ব পাই প্ৰথম পশ্চিমীয়া শিক্ষাৰ ফলটো পালে সেইকাৰণে বঙালীসকল ইমান আগবাঢ়ি কিন্তু আমাৰ অসমখন কি হ'ল আমাৰ দুৰ্ভাগ্য হ'ল আমি আটাইতকৈ পিছত ব্ৰিটিছৰ দাসত্ব পাইছোঁ ভাৰতবৰ্ষৰ ভিতৰতে আমি অসমীয়াসকলে ব্ৰিটিছৰ দাসত্ব আটাইতকৈ শেষত পাইছোঁ তাৰ ফলত কি হৈছে পশ্চিমীয়া শিক্ষাটো আমি আটাইতকৈ শেষত পাইছোঁ আৰু সেইকাৰণে আমি সদায় মানে তেওঁলোকে বেছি যাবলগীয়া এটা অৱস্থা হৈ আছে মানে এইখন আমাৰ মাটিৰ পৃথিৱীখন আৰু আমাৰ শাস্ত্ৰৰ যিখন বৈকুণ্ঠ এই দুখন বৈকুণ্ঠৰ মাজতো এটা সংযোগ আনিছে গুৰুজনাই মানে সেই বৈকুণ্ঠখন আমাক ইয়াতে পাতি থৈ গৈছে আমি যদি নামঘৰত একান্তভাৱে যদি আমি বৰগীত গাওঁ বৰগীত শুনো আমাৰ যেতিয়া তৰালী শলা মহলীয়া বিদ্যাসাগৰ মহোদয়ে যেতিয়া একান্তভাৱে যেতিয়া বৰগীত পৰিৱেশন কৰে তেতিয়া সেই বৰগীতটো শুনা সময়খিনিত তেতিয়াহ'লে তেওঁৰ সংসাৰৰ যিবোৰ দুখ যিবোৰ চিন্তা সেই চিন্তাবোৰৰ পৰা তেওঁ বহু ওপৰলৈ লৈ যাব পাৰে গতিকে শ্ৰীজনাৰ আদৰ্শ মই ধৰ্ম বুলি কোৱা নাই শংকৰী সংস্কৃতি বুলি কৈছোঁ শংকৰী সংস্কৃতি এনে এক উপাদানেৰে গঠিত যি উপাদানে মানুহক আচলতে পৃথিৱীত থাকিও বৈকুণ্ঠৰ অনুভৱ দিব পাৰে মানুহ বেলেগ বেলেগ হৈও বেলেগ বেলেগ জাতিৰ হৈও একে যি কুকুৰৰ চিগালৰ গৰ্দভৰত মাৰম এই বাণীটো অকল মুখেৰে কোৱা নহয় গুৰুজনাৰ আদৰ্শৰ দ্বাৰা গুৰুজনাৰ নামৰ দ্বাৰা মানুহৰ হৃদয়ত সেই উপলব্ধিটো আনি দিব পাৰে সঁচা উপলব্ধি আনিব পাৰে সঁচাই মানে কুকুৰ শিয়ালৰ মানে আত্মসখী মানে একে ঈশ্বৰৰে আত্মা একে পৰমাত্মাৰে অংশ এই প্ৰকৃত অনুভৱটো দিব পৰা ব্যৱস্থিত কেৱল ক'ত আছে গুৰুজনাৰ আদৰ্শত আছে সেইকাৰণে মই ক'ব খোজোঁ শংকৰী আদৰ্শ শংকৰী সংস্কৃতি মহত্তম সংস্কৃতি পৃথিৱীত বহুত ধৰ্মগুৰু ওলাইছে আগতেও কৈ গৈছে কিন্তু গুৰুজনাৰ নিচিনা এনেকৈ নিজৰ যি ধৰ্মৰ যি দাৰ্শনিক তত্ত্ব সেই দাৰ্শনিক তত্ত্ব ইমান মানে সাংগীতিক ৰূপত কোনে দাঙি ধৰিব পাৰিছে নামঘোষাখন ইমান কিয় ভাল লাগে আজি তৰালী শলা মহোদয়ে কৈ আহি আছে তাকে এটা সময়ত নামঘোষাখন কৰি থাকে পদ
গাই থাকোঁতে তেখেতৰ চকু পানী ওলাই যিহে বাৰু চকু পানী তেখেত ইমান ব্যস্ত এগৰাকী মহিলা গায়িকা তেখেতৰ নামঘোষাই কিয় বাৰু চকু পানী বুলি ক'ব পাৰি নামঘোষাত কাৰণ এই যিটো পৰম ব্ৰহ্মৰ যিটো মানে অৱস্থিতি মানে বেজবৰুৱাই বৰ সুন্দৰকৈ